আজি আহিছিলোঁ লখিমপুৰলৈ। লখিমপুৰত থকা এইটো গণেশ মন্দিৰ, ইয়াত এবাৰ সোমালোঁ, সোমাই এবাৰ চাকি জ্বলালোঁ। ইমান ধুনীয়া পৰিৱেশ। এয়া ইয়াত এই ভণ্টি আৰু মই আহিছিলোঁ। এয়া এখন নাৱৰ ওপৰত আছে মন্দিৰটো। ইমান ধুনীয়া পৰিৱেশ। আহিছিলোঁ ইয়াত কাম এটা লখিমপুৰলৈ, তাকে ভণ্টিৰ লগত ময়ো হেৰি কৰিলোঁ, ভিডিঅ' এটা কৰি দিলোঁ আপোনালোকক দেখাওঁ বুলি। হয় ইমান ধুনীয়া পৰিৱেশ, ধুনীয়া পাৰ্ক চাৰ্ক আছে। লখিমপুৰ টাউনৰ ওচৰতে হয়। আহিলোঁ আমি ইয়াত চাকি জ্বলালোঁ। আপোনালোকক দেখাওঁ বুলি এটা ভিডিঅ' এটা কৰি দিলোঁ। লখিমপুৰত কাম এটাত আহিছিলোঁ ভণ্টিয়ে মই, তাকে বোলো ইয়াত মন্দিৰত, গণেশ মন্দিৰত সোমাই এপাক চাকি এগছ জ্বলাই গ'লোঁ। আৰু গণেশ চতুৰ্থীও আহি আছে। ধুনীয়া পৰিৱেশ। নাও এখনৰ ওপৰত আছে। লখিমপুৰ ইয়াত মেইন ৰাস্তাৰ কাষতে আমি আহিছিলোঁ। দেখাওঁ বুলি ভিডিঅ' এটা কৰি দিলোঁ।